নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ কৃষ্ণ কথা ইউটিউব চেনেলটো। তো বন্ধুসকল, আজি আমি উপস্থিত আছোঁ লখিমপুৰ জিলাৰ 1 নং হিন্দু আদৰ্শ গাঁৱত। তো বন্ধুসকল, আজি আপোনালোকক আমি দেখুৱাবলৈ আহিছোঁ যে লখিমপুৰৰ 1 নং হিন্দু আদৰ্শ গাঁৱৰ ৰাইজসকল কিদৰে থাকে। আজি যিহেতু আপোনালোকে গম পায় যে আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, যিহেতু জন্মাষ্টমীত সকলো ভকত বৈষ্ণৱ আই মাতৃ তৰুণ তৰুণে মিলি নামঘৰত তেওঁলোকে ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰে। তো বন্ধুসকল, আজি তেওঁলোকে তেনেকুৱা এটা পৰিৱেশ পোৱা নাই। তেওঁলোকে মানে এখন বেলেগ মানুহৰ ঘৰত গৈ তেওঁলোকে যিহেতু জন্মাষ্টমী পালন কৰিবলগীয়া হৈছে, কিন্তু নামঘৰ সেইটো মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে নামঘৰত এইটো সম্পূৰ্ণৰূপে বানপানী হৈছে। গতিকে তেওঁলোকে যি পোৱা নাই তেওঁলোকে, গতিকে আমি চৰকাৰ তথা ৰাইজক অনুৰোধ জনাইছোঁ যে এই গাঁওখনক আপোনালোকে চকু মেলি চাওক। এই গাঁওখনত অহা 3 বছৰ হ'ল, আজিলৈকে চৰকাৰে কোনো ধৰণৰ সা সুবিধা দিয়া নাই। যিহেতু ৰাস্তা এটা প্ৰথম কৰোঁতে আহিছিলে, এই ৰাস্তাটো আজিলৈকে কমপ্লিট নহ'লে বা সম্পূৰ্ণ নহ'লে ৰাস্তাটোৰ পৰা সম্পূৰ্ণ পানী বাগৰি আছে, আৰু এই ৰাস্তাটো পানী বগৰাৰ ফলত ৰাইজৰ সকলো মানে বহু পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকে গাঁওখনৰ প্ৰতি চকু মেলি চায়। তোমালোকৰ এইটোৱে হ'ল এই নামঘৰ দৃশ্য। নামঘৰত যিহেতু ইয়াত চাওক বানপানী সম্পূৰ্ণ পৰিমাণে বানপানী হৈ আছে। ইয়াত ইমান পানীত তেওঁলোকে কিদৰে নাম ল'ব বা কিদৰে জন্মাষ্টমী পালন কৰিব। গতিকে চাওক, এয়াই হ'ল এই গাঁৱৰ দৃশ্য। গাঁৱত আপোনালোকে দেখিছে কিমান মানে পানীৰ মাজত তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া আছে। গতিকে আমি চৰকাৰ তথা আমাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া আৰু লগতে সাংসদ প্ৰধান বৰা ছাৰকো আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে যাতে ইয়াৰ অকণমান চকু মেলি চায়, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁ অকণমান চকু মেলি চায় আৰু এই গাঁওখনলৈ অকণমান তেওঁলোকে মানুহৰ মনত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰে। যাতে এই আপোনালোকে চাওক, পানীয়ে প্লাবিত কৰা এটা অঞ্চল। গতিকে বছৰতো 6 মাহ দিন ইয়াতে তেওঁলোকে পানীৰে ভৰপূৰ হৈ থাকে। গতিকে আহক ৰাস্তা ঘাট মই সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম কিদৰে পানীত তেওঁলোকে বুৰ হৈছে, ঘৰবিলাক কিদৰে বুৰ গৈছে। গতিকে আহক, এইটো হ'ল এই নামঘৰত আপোনালোকে দিছে এই দেখিছে নিশ্চয় এই নামঘৰটো কিদৰে তেওঁলোকে মানে ধৰক নাম পাতিব। গতিকে তেওঁলোকে মানে অকণমান ওখ ঠাই এঘৰ মানে নিৰ্দিষ্ট মানুহৰ ঘৰত গৈ তেওঁলোকে মানে নাম পাতিব লাগিছে। গতিকে মই আপোনাক জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিছে এয়া দেখিছে আপোনালোকে তাত মানে যিহেতু নাম লৈছেগৈ। গতিকে এইখনেই হ'ল সেই গাঁৱৰ ৰাস্তাটো। এই ৰাস্তাটো যিহেতু দেখিছে আপোনালোকে সম্পূৰ্ণ বানপানী হৈ আছে, আৰু এই বানপানী দিয়ে তেওঁলোকে অহা যোৱা কৰি আছে। ইয়াত যথেষ্ট পৰিমাণে পানী তথাপিতো এই ৰাস্তাৰ ওপৰে নাও চলি আছে। আপোনালোকে নিশ্চয় দেখিছে ৰাস্তাৰ ওপৰে নাও চলি থকা এটা ৰাস্তা কিমান পানী হ'ব লাগিব আপোনালোকে নিজেই অনুমান কৰিব পাৰে। আৰু এইটোৱে হ'ল স্কুল ঘৰটো দেখিছে, সেইটো স্কুল ঘৰটো যিহেতু বাঁহৰ হয়, ইয়ালৈ অহা 3 বছৰ হৈছে। গতিকে মই জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। এইটোৱে হ'ল স্কুল ঘৰটো সম্পূৰ্ণৰূপে বানপানীত বুৰ গৈ আছে। গতিকে স্কুল ঘৰটো সম্পূৰ্ণৰূপে বানপানীত বুৰ গৈ আছে, কিন্তু শিক্ষা বিভাগে কৈ আছে যে স্কুল এইকেইদিনতে খুলিম বা 1 ছেপ্টেম্বৰৰ পৰা খুলিম। গতিকে এনেকুৱা ধৰণৰ কিছুমান কৈ আছে, কিন্তু যদিহে 1 ছেপ্টেম্বৰৰ পৰা স্কুল কলেজবিলাক খোলে, তেনেহ'লে আপোনালোকে নিজে ভাবি চাওক এইখন গাঁৱৰ ল'ৰা ছোৱালীয়ে কিদৰে স্কুলত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব। আজি লকডাউন ইমান দিন হ'ল, লকডাউনত তেওঁলোকে যিহেতু কোনো ধৰণৰ শিক্ষা পোৱা নাই, টিচাৰৰ পৰা বা শিক্ষকৰ পৰা কোনো ধৰণৰ শিক্ষা পোৱা নাই। যিখন ঘৰত পঢ়িছে সেইখনেই হৈছে, কিন্তু যদি ভালকৈ শিক্ষা দিবলৈ যিহেতু স্কুললৈ আহিব লাগিব, নজনা কথা জানিবলৈ স্কুললৈ আহিব লাগিব। কিন্তু এতিয়া আপোনালোকে চাওক, এইখন সম্পূৰ্ণৰূপে বানপানী হৈ আছে। এই বানপানী হোৱাৰ ফলত স্কুল এবুকুৰ হৈ আছে, পানী স্কুলৰ ভিতৰত এবুকুৰ হৈ আছে। গতিকে আপোনালোকে ভাবিয়ে চাওক এই স্কুল ঘৰটোত কিদৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব, কিদৰে তেওঁলোকে স্কুললৈ আহিব। আৰু ইমান এই ৰাস্তা আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, ইমান ৰাস্তা পানীত তেওঁলোকে কিদৰে শিক্ষা গ্ৰহণ কৰিব। চৰকাৰক তথা আমাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা ছাৰ আৰু সাংসদ প্ৰধান বৰা ছাৰক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে ইয়াতে অকণমান চকু মেলি চায়, যাতে এই মানে ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ যাতে অন্ধকাৰ আহিবলৈ নিদিয়াকৈ তেওঁলোকে যাতে অকণমান ভালকৈ চায়। সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো অনুৰোধ জনাইছোঁ যাতে আপোনালোকে চকু মেলি চাওক আৰু গাঁওখনক যাতে অকণমান গাঁৱৰ ৰাইজৰ মনত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰক। আপোনালোকে চাওক কিমান পানীত তেওঁলোকে কিমান কষ্টৰে আহিবলগীয়া আছে। তেওঁলোকৰ আপোনালোকে দেখিছেই আমাৰ 1 নং হিন্দু আদৰ্শ গাঁৱৰ স্কুলৰ পৰিৱেশ। আপোনালোকে চাওক কিমান গাঁওসমূহ ঘৰ। গতিকে আপোনালোকক বাৰম্বাৰ অনুৰোধ কৰিছোঁ যাতে আপোনালোকে অকণমান চকু মেলি চাওক আৰু গাঁওখনৰ ৰাইজৰ মনত অকণমান হাঁহি বিৰিঙাবলৈ চেষ্টা কৰক। গাঁওখনৰ যাতায়াত ব্যৱস্থা ইমানেই শোচনীয় যে এখন ভাল বাঁহৰ দলং নাই। এইডোখৰত এডাল সাঁকুৰি থৈছে, ইয়াত যথেষ্ট পৰিমাণে পানী মানুহ তল যাব। যিহেতু এইডোখৰ সম্পূৰ্ণ পৰিমাণে এডাল জাষ্ট সাঁকুৰি থৈছে, এই সাঁকুৰিডালটো যিহেতু সাঁকুৰিডাল ভালকৈ দিয়া নাই। গতিকে আপোনালোকে চাওক এই কোনো ধৰণৰ সঁহাৰি পোৱা নাই মানে চৰকাৰৰ ফালৰ পৰা। গতিকে আমি চৰকাৰৰ আহ্বান জনাইছোঁ যাতে আপোনালোকক অকণমান সহায় কৰি যাতে ৰাইজক উপকৃত কৰক। চাওক আপোনালোকে যথেষ্ট পৰিমাণে বহুত পানী আপোনালোকে দেখিছে এইখিনি।
আৰু যদি আপোনালোকে পায় বন্ধু বান্ধৱীৰ ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক যাতে তেওঁলোকে দেখে এইখন গাঁও কিমান কষ্ট হৈ আছে বা কেনেকৈ আছে তেওঁলোকৰ যাৱজীৱন মানে কিদৰে তেওঁলোকে জীৱন যাপন কৰিছে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিদৰে পঢ়া শুনা কৰিছে বা কেনেকৈ আছে গতিকে আপোনালোকে অকণমান হ'লেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে পাই যায় চাওক তেওঁলোকে কিমান কষ্ট কৰি এটা সাকুৰি তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীক কেনেকৈ বগাই আছে আপোনালোকে চাওক মানে অনুভৱ কৰক কেনেকুৱা পৰিস্থিতিত তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে গতিকে আপোনালোকে প্লিজ হাত জোৰ কৰি কৈছোঁ এই গাঁওখনত অকণমান সহায় কৰক আপোনালোকে তেওঁলোকে অকণমান খোৱা পানীৰ কাৰণে কষ্ট ইমান হাহাকাৰ কৰিবলগীয়া আছে তেওঁলোকে লেট্ৰিনৰ কাৰণে হাহাকাৰ কৰিব তেওঁলোকে যিহেতু সম্পূৰ্ণৰূপে লেট্ৰিন খোৱা পানী এয়া চাওক টিউবৱেল তেওঁলোকৰ ডুব খাই গ'ল এই টিউবৱেল যিহেতু পানীৰ তলত ডুব খাই আছে তেওঁলোকে লেট্ৰিন দেখিছে লেট্ৰিন বাথৰুম যিহেতু সম্পূৰ্ণৰূপে ডুব খাই আছে গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে এই গাঁওখনত অকণমান সহায় কৰক আপোনালোকে যিহেতু চৰকাৰে 2-এটা লেট্ৰিন দিছিলে সৰু সুৰাই কিন্তু সেই লেট্ৰিনকেইটা যিহেতু সম্পূৰ্ণৰূপে এতিয়া ভাগি পৰিছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম